নমস্কাৰ, তৃষা এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে মই পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, ABEB কনিষ্টেবল ৯০১৭টা পদৰ যিটো ৰিটেন এক্সাম হৈ গ'ল, তাৰপিছত আমাৰ যিটো কম্পিউটাৰ চাৰ্টিফিকেট ভেৰিফিকেশ্যন প্ৰক্ৰিয়া চলি আছিলে, আপোনালোক সকলোৱে গম পাই কিছুমানৰ হৈছে আৰু কিছুমানৰ হোৱা নাই। যিসকলৰ হৈছে সেইসকলৰ বহুতে ভাবি আছিল মনতে যে যিসকলৰ হৈছে তেওঁলোকৰ চাকৰি ফিক্স নেকি, বা যিসকলৰ হোৱা নাই তেওঁলোকৰ চাকৰি নহয় নেকি, এনেকুৱা ধৰণৰ বিভিন্ন প্ৰশ্ন আপোনালোকৰ মনত হৈ আছিলে। তো এনেকুৱা নহয়, আপোনালোকক মই এই ভিডিঅ'টোৰ জৰিয়তে জনাব বিচাৰিছোঁ যে কোনো ধৰণৰ তেনেকুৱা কথা নাই যে যিসকলৰ হৈছে তেওঁলোকৰ চাকৰি ফিক্স হ'ব। এতিয়ালৈকেও কম্পিউটাৰ ভেৰিফিকেশ্যন প্ৰক্ৰিয়া এতিয়ালৈকেও চলি আছে। আপোনালোকে গম পাব কিছু ডিষ্ট্ৰিক্টত শেষ হৈছে, কিন্তু কিছুমান ডিষ্ট্ৰিক্টত এতিয়াও কম্পিউটাৰ চাৰ্টিফিকেট ভেৰিফিকেশ্যন চলি আছে। ইয়াৰ পিছত আমাৰ যিটো 18 তাৰিখে প্ৰতিবাদ হৈ গ'ল, তাৰপিছত CM ছাৰে সেইদিনা জনাইছিল যে যিটো আমাৰ ফেক চাৰ্টিফিকেট প্ৰক্ৰিয়া এতিয়াও সেইটো প্ৰচেছিঙত আছে, যে এতিয়াও ফেক চাৰ্টিফিকেট কিছুমানে দিছিলে, সেই ফেক চাৰ্টিফিকেটবোৰ এতিয়াও ভেৰিফিকেশ্যন কৰা হৈ আছে। তাৰপিছত আপোনালোকে নিশ্চয় গম পাইছে যে ইউটিউবত মই থাম্বনেইলখন ইয়াত লগাই দিছোঁ। এই থাম্বনেইলখনত লিখা আছে যে কম্পিউটাৰ চাৰ্টিফিকেটে আপোনালোকৰ চাকৰি কাঢ়ি ল'ব পাৰে, সাৱধান। এনেকৈ এটা ভিডিঅ' এটা চেনেলৰ পৰা আপলোড হৈছিলে, আৰু তাৰপিছত বহুত ল'ৰা ছোৱালীৰ মনত ভয় হৈছে যে সঁচাকৈ যদি ফেক চাৰ্টিফিকেট কিনি অনা চাৰ্টিফিকেট দিছিলে তেওঁলোকে সঁচাকৈ চাকৰিৰ পৰা বঞ্চিত হ'ব নেকি। চ' আপোনালোকক মই কৈ থওঁ যে আপোনালোকে ভয় কৰিব লগা ইয়াত কোনো কথা নাই, ভয় কৰিব লগা কোনো কথা নাই। আপোনালোকৰ যদি চাৰ্টিফিকেটখন কেনেবাকৈ ফেক ওলায়, বা যিখন ইনষ্টিটিউটৰ পৰা আপুনি কিনি আনিছিলে হয়তো আপুনি নিশিকিবও পাৰে, কিনিও আনিব পাৰে, যদি তেনেকুৱা তেওঁলোকে ধৰাত পৰে, আপোনালোকৰ চাৰ্টিফিকেটখন যে কিনি আনিছে সেইটো যদি তেওঁলোকে গম পায়, তেতিয়াহ'লে কি কৰিব, আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেটখনত যিটো আপোনাক এক্সট্ৰা কেৰিকুলাৰ মাৰ্ক দিয়া হৈছিলে সেই মাৰ্কটো তেওঁলোকে মাইনাছ কৰি দিব। অৰ্থাৎ টোটেল আপুনি যিমান মাৰ্ক পাব সেই মাৰ্কৰ পৰা আপোনাৰ কম্পিউটাৰ চাৰ্টিফিকেটখনত 1 বা 2 আপোনাক যিটো নম্বৰ দিয়া হৈছিলে সেই নম্বৰটো তেওঁলোকে কাটি দিব, কিন্তু আপোনাক চাকৰিৰ পৰা বঞ্চিত নকৰে। আপোনালোকে ভয় কৰিব লগা কোনো কথা নাই, আপোনালোকে কোনো ধৰণৰ টেনশ্যন নল'ব। এনেই কিছুমান ইউটিউবত ধৰক থাম্বনেইলখন বেলেগ দি পেলাই ভিডিঅ' বনাই আপোনালোকৰ মনটো ডাউন কৰি দিব পাৰে, কিন্তু আপোনালোকে ভয় কৰিবলগীয়া একো কথা নাই। যদিহে আপোনাৰ কম্পিউটাৰ চাৰ্টিফিকেটখন কিনি অনা হয় তেতিয়াহ'লে ভয় কৰিবলগীয়া একো কথা নাই। কম্পিউটাৰ চাৰ্টিফিকেটখনত আপোনাক যিটো 1 বা 2 মাৰ্ক দিয়া হৈছিলে সেই মাৰ্কটো তেওঁলোকে মাইনাছ কৰি দিব, কিন্তু আপোনাক চাকৰিৰ পৰা বঞ্চিত নকৰে। চ' এইটোৱে আছিল ভিডিঅ'টোত আপোনালোকক জনাবলগীয়া কথা। চ' এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।